আজিকালি কিছুমান মোবাইলত আপোনালোকে ওয়াটাৰপ্ৰুফ থকা নিশ্চয় শুনিছে আৰু তাৰ লগত হয়তো IP67 IP68 এনেকুৱা কিছুমান নাম্বাৰৰ কথাও শুনিছে এই IP67 68 এইবিলাকে আসলতে কি বুজায় আপোনালোকে জানেনে বাৰু IP ৰেটিংৰ ফুল ফৰ্ম হৈছে ইনগ্ৰেছ প্ৰটেকচন ৰেটিং আৰু ইয়াৰ মানে হৈছে আপোনালোকৰ মোবাইল ব্লুটুথ স্পিকাৰ এইবিলাকত বাহিৰৰ পৰা সোমাব পৰা কিছুমান বস্তু কিমানখিনি প্ৰটেকচন দিব তাক ৰেটিং দিয়া এটা প্ৰক্ৰিয়া আৰু IP ৰ পিছত যিকিটা সংখ্যা থাকে সেইকিটা ধুলি বালি জুলীয়া পদাৰ্থ এইবিলাকৰ পৰা কিমান প্ৰটেক্টেড তাকে বুজায় ধৰা হ'ল আপোনালোকৰ মোবাইলটোত IP67 আছে তেতিয়া তাত 6 নম্বৰটো ধুলি বালি এইবিলাকৰ পৰা সুৰক্ষিত 7টোৱে জুলীয়া পদাৰ্থৰ পৰা কিমান সুৰক্ষিত তাকে বুজাব বৰ্তমান ধুলি বালিৰ ক্ষেত্ৰত 0 বা x ৰ পৰা 6 লৈ আৰু জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত 0 ৰ পৰা 8 লৈ ৰেটিং কৰা হৈছে অৰ্থাৎ নম্বৰ কেইটা যিমানে ডাঙৰ হ'ব সিমানে আপোনালোকৰ ফোনটো প্ৰটেক্টেড হ'ব IP67 ত 1 মিটাৰ পানীৰ তলত 30 মিনিটলৈকে আৰু IP68 ত 6 মিটাৰলৈকে 30 মিনিট সময়ৰ বাবে মোবাইলটো প্ৰায় একো ক্ষতি নহয় যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব ইউটিউবত মোক সাবস্ক্ৰাইব কৰি দিব FB আৰু ইনষ্টাত মোক